নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল জেইন এডুকেশ্যন চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং ৮ আমাৰ উৎসৱসমূহ নামৰ পাঠটিৰ প্ৰশ্নৰ উত্তৰবিলাক আমি আজি আলোচনা কৰিম। ১ নম্বৰত দি আছে সমূহ উত্তৰ লিখা। ক নম্বৰত দি আছে যে শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ'ল গুৰু নানক জয়ন্তী। তাৰপিছত খ নম্বৰত দিয়া হৈছে বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে? ইয়াৰ উত্তৰটো হ'ব বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে। তাৰপিছত গ নম্বৰত দিয়া হৈছে অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? ইয়াৰ উত্তৰটো হ'ব অসমৰ ভোগালীৰ বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। তাৰপিছত ঘ নম্বৰত দিয়া হৈছে বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয়? ইয়াত উত্তৰটো হ'ব বহাগ মাহৰ পবিত্ৰ পূৰ্ণিমাৰ দিনটো বুদ্ধ পূৰ্ণিমা পালন কৰা হয়। তাৰপিছত ১ নম্বৰত দিয়া হৈছে সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম হ'ল ফাকুৱা বা হোলী। তাৰপিছত ২ নম্বৰত দিয়া হৈছে শুদ্ধ উত্তৰটোত ৰাইট চিন দিয়া। ইয়াত ক নম্বৰত দিয়া হৈছে গুৰু নানক বুদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। ইয়াৰ উত্তৰটো হ'ব গুৰু নানক শিখ ধৰ্ম। তোমালোকে শিখটোত ৰাইট চিন দিবা। তাৰপিছত খ নম্বৰত দিয়া হৈছে বিহু, হোলী, দেৱালী এক কৃষিভিত্তিক উৎসৱ। ইয়াৰ উত্তৰটো হ'ব বিহু এক কৃষিভিত্তিক উৎসৱ। এতিয়া ইয়াত কৃষিভিত্তিক উৎসৱটো দিবা। তাৰপিছত গ নম্বৰত দিয়া হৈছে ৰঙালী বিহু, কঙালী বিহু, ভোগালী বিহুত ভেলাঘৰ সজা হয়। এই উত্তৰটো হ'ব ভোগালী বিহুত ভেলাঘৰ সজা হয়। তোমালোকে ভোগালী বিহুটো দিবা। তাৰপিছত ৩ নম্বৰত দিয়া হৈছে উৎসৱ বুলিলে কি বুজা লিখা। এই উত্তৰটো হ'ব অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি নিয়ম মানি উলহ মালহেৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি নিয়মৰ মাজেৰে উলহ মালহেৰে সম্পন্ন কৰা এনে কাৰ্যকে উৎসৱ বুলি কোৱা হয়। তোমালোকে এনেকৈ লিখিব পাৰিবা। তাৰপিছত ৪ নম্বৰত দিয়া হৈছে যে আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? আমি উৎসৱসমূহ কিয় পালন কৰিব লাগে? এইটো উত্তৰটো হ'ব যে আমি উৎসৱ পালন কৰিব লাগে কাৰণ উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত চলি অহা সংস্কৃতিও ৰক্ষা কৰে। তাৰপিছত দিয়া হৈছে ৫ নম্বৰত যে তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে ৫টা বাক্য লিখা। ইয়াৰ উত্তৰত আমি লিখিম আমি ভাল পোৱা এটা উৎসৱৰ নাম হ'ল যে বিহু। ইয়াত ক নম্বৰত হ'ব আমি ভাগ কৰি লিখিম যে ক নম্বৰত বিহু হৈছে আমাৰ জাতীয় উৎসৱ। খ নম্বৰত হৈছে বিহু তিনিটা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। তাৰপিছত গ নম্বৰত হ'ব বহাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়, কাতি বিহুক কঙালী বিহু বুলি কোৱা হয় আৰু মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। ঘ নম্বৰত লিখিম বিহুত সকলোৰে ঘৰত বিভিন্ন লাড়ু পিঠা বনায়। ঙ নম্বৰত দিম যে বিহুত সৰুৱে ডাঙৰৰ আশীৰ্বাদ লয়। গতিকে এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ৬ নম্বৰত দিয়া হৈছে যে ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয়? ইয়াৰ উত্তৰটো আমি এনেকৈ লিখিম যে ফাকুৱা বা হোলী উৎসৱটো প্ৰথমতে শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ উৎসৱ হিচাপে আৰম্ভ হৈছিল যদিও কালক্ৰমত সকলো ধৰ্মৰ লোকেই এই উৎসৱ পালন কৰিবলৈ লয়। গতিকে আমি এনেকৈ ফাকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয় ইয়াৰ উত্তৰটো এনেকৈ লিখি ল'ম। তোমালোকে এইটো এনেকৈ লিখি ল'ব। তাৰপিছত ৭ নম্বৰত দি হৈছে যে মাঘ বিহুত কি কৰা হয় সেই বিষয়ে ৫টা বাক্য লিখা। ইয়াৰ উত্তৰত আমি এনেকৈ লিখিম যে মাঘ বিহুত মানুহে শস্য চপাই ভঁৰাল ঘৰ ভৰায়। পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে। সেই ভেলাঘৰতে নিশা ৰাইজে মিলি জুলি ভোজ ভাত খায়। পাছদিনা ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে। তলত মাঘ বিহুটো লিখি ল'বা। ইয়াৰ ৫টা বাক্য হ'ব যে এই ক নম্বৰত দিম যে এই বিহুৰ কেইদিনমান আগৰে পৰা সকলোৱে পথাৰৰ নৰা কাটি মেজি বনায়। খ
খ নম্বৰত দিম যে বিহু দিনা ৰাতিপুৱা মেজি জ্বলাই অগ্নি দেৱতাক সেৱা কৰা হয়। গ নম্বৰত দিম এই সময়ত সূৰ্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়। তাৰপিছত খ নম্বৰত লিখিম যে এই বিহুত সান্দহ চিৰা নানা ধৰণৰ পিঠা লাড়ু আখৈ আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। অ নম্বৰত দিম এই বিহুত আবেলি সকলোৱে খেল ধেমালি কৰে আৰু বিভিন্ন খেল খেলে, যেনে পাৰ পুখুৰী, কাবাডী, হাঁহা কান্দা আদি। এনেকৈ লিখিলে 5 বাক্য তোমালোকৰ হৈ যাব। গতিকে তোমালোকে এইখিনি ভালদৰে লিখি ল'বা। তাৰপিছত 8 নম্বৰত দিয়া হৈছে গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰি আৰু কি কৰা হয়। যে গৰু বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰিও আৰু কিবাকিনি কৰা হয়। এইটোৰ উত্তৰটো আমি এনেদৰে লিখিম যে গৰু বিহুৰ দিনাখন গৰুক মাহ হালধি ঘঁহি ধুৱাই পখলাই দিয়া হয়। গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোৱা দিয়ে। এনেদৰেই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। তোমালোকে এইখিনি ভালদৰে লিখি ল'বা যে গৰুৰ বিহুৰ দিনাখন গৰুক গা ধুওৱাৰ উপৰিও আৰু কি কৰা হয়। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখি ল'বা। 9 নম্বৰত দিয়া হৈছে এজোপা খ্ৰীষ্টমাছ গছ আঁকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নিজে চেষ্টা কৰিবা আঁকিবলৈ। তাৰপিছত 10 নম্বৰত দিয়া হৈছে যে ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি কলাজ তৈয়াৰ কৰা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো নিজে আঁকিবলৈ চেষ্টা কৰিবা। ডাঙৰকৈ এটা বেলুনৰ ছবি আঁকি ল'বা তোমালোকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিবা। লগতে যদি ভাল লাগিছে ভিডিঅ'টো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।